তো কেনেকুৱা আছে আপুনি অকল আজি আৰু এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আজিৰ ভিডিঅ'টোত ক'ম মই আপোনালোকক যে ষ্টক মাৰ্কেটত আমি যে ইনভেষ্ট কৰোঁ ইনভেষ্ট কৰাৰ পিছত 90% মানুহে ফেইল কিয় হয় যে 90% মানুহে কি এনেকুৱা মিষ্টেক কৰে যি মিষ্টেকৰ বাবে মানে কি ষ্টক মাৰ্কেটত লছ ল'ব লগা হয় তো বেছিক কিছুমান কথা আছে যিবোৰ কথা আমি যদি আজি শিকিলোঁ পাছলৈ আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাত এইখিনি কথাই আমাক বহুতখিনি সহায় কৰিব তো মই এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক জনাইছোঁ যে এই ভিডিঅ'টো কোনো ষ্টক বা কোনো বস্তু মানে কি ষ্টক শ্বেয়াৰ মাৰ্কেটৰ কোনো ৰিকমেণ্ডেড ভিডিঅ' নহয় আৰু আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপোনালোকৰ প্ৰপাৰ নলেজ আপোনালোকে বস্তুখিনি জানি ইনভেষ্ট কৰিব বাছ মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক ষ্টক মাৰ্কেটৰ কিছুমান সৰু সৰু কথা শিকাই যাম মই নিজে শিকাৰ লগতে আপোনালোকক শিকাই যাম আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব তো ফাৰ্ষ্ট কথা ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্ট কথা যে আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত কোনখিনি কথা এনেকুৱা জানিব লাগিব যোনখিনি কথাৰ দ্বাৰা আমি মানে কি ষ্টক মাৰ্কেটত কিছুমান ভুল কৰাৰ পৰা বাচি যাম তো আজি মই এই ভিডিঅ'টোত আপোনালোকক দুটা এনেকুৱা মিষ্টেকৰ বিষয়ে ক'ম যি দুটা মিষ্টেক আপোনালোকে যদি পাছলৈ ষ্টক মাৰ্কেটত নকৰে বা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি থকাৰ সময়তে বা ইনভেষ্ট কৰাৰ আগত যদি আপোনালোকে এইখিনি বস্তু যদি জানি লয় তেনেহ'লে আপোনালোকে ষ্টক মাৰ্কেটৰ পৰা লছ মানে কি আপোনালোকৰ ৰিস্ক কেপাচিটিটো কমি যাব আৰু ৰিস্ক কেপাচিটি কমি যোৱাৰ লগে আপোনালোকৰ মানে লাভ হোৱাৰ চান্সটো বাঢ়ি যাব তো ফাৰ্ষ্ট কথা আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আমি কোনখিনি বস্তু জানিব লাগিব তো ফাৰ্ষ্ট কথা আমি শিকিব লাগিব যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত ষ্টক মাৰ্কেটখন কি বহুত মানুহে এনেকুৱা কৰে কি প্ৰপাৰ নলেজ নাথাকে ষ্টক মাৰ্কেটৰ ওপৰত যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিছে যে কি কাৰণে ইনভেষ্ট কৰিছে বেলেগে তাৰ ঘৰৰ মানুহে কোনোবা ইনভেষ্ট কৰে তাৰ লগৰ কোনোবা ইনভেষ্ট কৰিছে সেইকাৰণে সিও ইনভেষ্ট কৰিছে তো ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপোনালোকে জানিব লাগিব যে ষ্টক মাৰ্কেটখন কি আমি কি কাৰণে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰোঁ আৰু আমি কেনেকৈ ইনভেষ্ট কৰোঁ তো ফাৰ্ষ্ট কথা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপোনালোকে ষ্টক মাৰ্কেটত কোনো দিনৰ পইচা বনোৱা মানে কি ফেক্টৰী বুলি নাভাবে যে ষ্টক মাৰ্কেটত মই ইনভেষ্ট কৰিছোঁ মোৰ বহুত পইচা বনাম তো সেইটো মাইণ্ডছেট লৈ আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কিয় নকৰিব কাৰণ এনেকুৱা মাইণ্ডছেট থাকিলে আপোনালোকৰ লোভটো বাঢ়ি যাব যদি আপোনালোকৰ লোভ বাঢ়ে তেনেহ'লে ষ্টক মাৰ্কেটত কোনো দিনা আপোনালোকে ছাকচেছফুল হ'ব নোৱাৰে তো সেইকাৰণে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপোনালোকে জানি ল'ব যে মই ষ্টক মাৰ্কেটত কিয় ইনভেষ্ট কৰিছোঁ আৰু ষ্টক মাৰ্কেটখন সদায় শিকাত গুৰুত্ব দিব আপোনালোকে যদি ষ্টক মাৰ্কেটত প্ৰপাৰ নলেজ নাথাকে তেনেহ'লে আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি কোনো দিনা পইচা বনাব নোৱাৰে আৰু ষ্টক মাৰ্কেটখন জানাৰ আগত আপোনালোকে জানিব লাগিব যে আপোনালোকে কেনেকুৱা বিজনেছত ইনভেষ্ট কৰিছে বা কোনটো কোম্পানীত ইনভেষ্ট কৰিছে কাৰণ ষ্টক মাৰ্কেটত আমি ইনভেষ্ট কিয় কৰোঁ কোম্পানীৰ থ্ৰুৱেদি আমি বিজনেছত ইনভেষ্ট কৰোঁ যদি আপোনালোকে বিজনেছটোৱে নাজানে যে কি বিজনেছ কৰে তেনেহ'লে আপোনালোকে ষ্টক মাৰ্কেটত কেনেকৈ মানে কি ছাকচেছফুল ইনভেষ্টৰ হ'ব পাৰিব তো আপোনালোকে জানিব লাগিব যে কোনটো বিজনেছত ইনভেষ্ট কৰিছে আৰু সেই বিজনেছটো পাছৰ 10-20-30 বছৰত মানে ফিউচাৰ গ্ৰ'থ কিমান যে আপোনালোকে এটা যদি বস্তুত ইনভেষ্ট কৰিছে সেই বস্তুটো পাছলৈ এটা ডিমাণ্ড আছেনে নাই সেইটো বস্তু মানুহে ল'বনে নাই সেইটো বস্তু মানুহে একচেপ্ট কৰিব নে নকৰে তো সেই বস্তুটো আপোনালোকে চাই ল'ব আৰু সেই বস্তুটো চাই ল'লে আপোনালোকৰ বিলিভ হ'ব যে এই বিজনেছটোত মই ইনভেষ্ট কৰিব পাৰিম আৰু যেতিয়া আপোনাৰ বিলিভ হ'ব তেতিয়া মানে কি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা আপোনালোকৰ মানে এটা সাহস আহিব যে মই ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰিম তো প্ৰথম মিষ্টেক আপোনালোকে প্ৰপাৰ নলেজ মানে কি নলেজটো লৈ ল'ব নলেজ নলোৱাকৈ কোনো দিনা ষ্টক মাৰ্কেটত ইনভেষ্ট নকৰিব তো মিষ্টেকটো হৈছে কি আপোনালোকে বস্তু মানে কি টিপ বা মানে মানুহৰ পৰা মানে কি শুনি জানি ইনভেষ্ট নকৰিব আপোনালোকে নিজে শিকি লৈ ইনভেষ্ট কৰিব আৰু এইটো হৈছে ফাৰ্ষ্ট কথা যে ষ্টক মাৰ্কেটত বহুত মানুহে 90% মানুহে মিষ্টেক কি কৰে যে ষ্টক মাৰ্কেটখন নাজানে যে কি কাৰণে ইনভেষ্ট কৰিছে তো বস্তুখিনি জানি ইনভেষ্ট কৰিব সেইকাৰণে বহুতখিনি মানুহে লছ ল'ব লগা হয় যে লছ হৈ যে কয় যে ষ্টক মাৰ্কেট জুৱা টাইপ মানে কি লছ হৈ যায় যে জুৱা কি কাৰণে ক'লে যে নাজানে জুৱা তেতিয়া আপোনাৰ প্ৰেডিক্ট কৰিব নোৱাৰে যে কি বস্তু হ'ব পাছত কি হ'ব কিন্তু আপোনালোকে ষ্টক মাৰ্কেটখন জানে ষ্টক মাৰ্কেটখন যদি ভালকৈ এনালাইজ কৰে ভালকৈ যদি শিকে তেনেহ'লে ষ্টক মাৰ্কেটখন জানিব পাৰিব আৰু যেতিয়া আপোনালোকে শিকি যাই থাকিব তেতিয়া মানে কি হ'ব আপোনালোকৰ নলেজটো বাঢ়িব আপোনালোকৰ বিলিভ ছিষ্টেমটো আহিব সেইকাৰণে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপোনালোকে কোনটো বিজনেছত ইনভেষ্ট কৰিছে সেই বিজনেছটোৰ ফিউচাৰত গ্ৰ'থ আছেনে নাই কেনেকুৱা বিজনেছ বা তাৰ লাভ লছ কিমানখিনি হ'ব মই কিমানখিনি পইচা ইনভেষ্ট কৰিছোঁ কেনেকৈ ইনভেষ্ট কৰিছোঁ কোনবোৰ টেকনিক ইউজ কৰিছোঁ এইবোৰ কথাত যদি আপোনালোকে গুৰুত্ব দি যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে তেনেহ'লে আপোনালোকে এটা লং টাৰ্ম ইনভেষ্টৰ হিচাপে নিজে বনাব পাৰিব তো এইটো ফাৰ্ষ্ট কথা আৰু এই টিপছ মানে কি ষ্টক মাৰ্কেটত কোনো দিনত টিপছ নিবিচাৰিব মানে কি আপোনালোকে কোনোবা লগৰ পৰা শুনিলে যে এই কোম্পানীটোত ইনভেষ্ট কৰ 25 দিনত পইচা ডাবল মানে এনেকুৱা টাইপ নাই পইচা ডাবল কৰিবৰ কাৰণে আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্ট নকৰিব আপোনালোকে শিকি পেলাই ষ্টক মাৰ্কেটত ইনভেষ্ট কৰক আপোনালোকে পইচা ডাবল নহয় 3 গুণ নহয় লাখ গুণ হৈ যাব আপোনালোকে গমেই নাপাব মানে কি আপোনালোকে যদি প্ৰপাৰ নলেজ লৈ শিকি লৈ যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে মাৰ্কেটেও আপোনালোকক ভাবাতকৈ বেছি মানে কি পইচা বনাই দিব কিন্তু সেইখিনি বস্তু হ'বৰ কাৰণে আপোনালোকে তাৰে যোগ্য হ'ব লাগিব মানে কি যে যোগ্য
বসুন্ধৰা এনেকুৱা কথা এটা আছে যে যোগ্য মানে আপোনালোকে যদি যোগ্য নহয় তেনেহ'লে মাৰ্কেটো আপোনালোকক সিমানখিনি বস্তু নিদিয়ে সেইকাৰণে যোগ্য হোৱাৰ কাৰণে আপোনালোকে শিকিব লাগিব যে মই এইখিনি বস্তু যোগ্য হয়নে নহয় মই সেইখিনি বস্তু জানো নে নাজানো সেইকাৰণে ষ্টক মাৰ্কেট ইনভেষ্ট কৰাৰ আগত আপোনালোকে বস্তুখিনি জানি ল'ব যে ষ্টক মাৰ্কেটখন কি কেনেকুৱা কিয় ইনভেষ্ট কৰিছোঁ কোনটো কোম্পানীত ইনভেষ্ট কৰিছোঁ বিজনেছ মডেল কি গোটেইখিনি কথা জানি লৈহে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব তো এইটো ফাৰ্ষ্ট কথা যে ষ্টক মাৰ্কেট কোনোদিনো টিপ নল'ব তো সেল্ফ ষ্টাডি মানে কি আপোনালোকে ষ্টক মাৰ্কেট ইনভেষ্ট কৰাৰ আগত নিজে শিকিব লাগিব মই যে ক'লোঁ আপোনালোকে বেলেগৰ পৰা শুনি জানি যে ষ্টক মাৰ্কেট কি বস্তু এনেকুৱা সেনেকৈ ইনভেষ্ট নকৰিব ষ্টক মাৰ্কেটত আপোনালোকে বস্তুখিনি জানি ল'ব যে নিজে ষ্টাডি কৰিব নিজে মানে কি এনালাইজ কৰিব যে কোনখিনি বস্তু মই জানিব লাগিব যে ষ্টক মাৰ্কেটখন কি পূৰা ভালকৈ আপোনালোকে শিকি ল'ব লাগিব যদি আপোনালোকে শিকি নলয় তেনেহ'লে ষ্টক মাৰ্কেটত আপোনালোকে কোনোদিনো ছাকচেছফুল হ'ব নোৱাৰে তো ফাৰ্ষ্ট কথা আছিল এইটো তো ছেকেণ্ড কথা মই কোৱাৰ আগত ছেকেণ্ড মিষ্টেকটো কোৱাৰ আগত আপোনালোকক মই ক'ম কি আপোনালোকে যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে তেনেহ'লে তাৰ কাৰণে এটা ডিমেট একাউণ্ট লাগিব তো মই ডেছক্ৰিপশ্যনৰ ফাৰ্ষ্ট কমেণ্টত মই লিংক দি দিছোঁ এঞ্জেলন আপোনালোকে তাৰ পৰা ডিমেট একাউণ্টটো খুলি ল'ব আৰু খুলি লৈ ষ্টক মাৰ্কেট ইনভেষ্ট কৰিব ইনভেষ্ট কৰাৰ আগত আপোনালোকে বস্তুখিনি শিকি ল'ব তো ছেকেণ্ড কথাটো কি আপোনালোকে টেকনিকেল এনালাইজ বা বস্তুখিনি জানিব লাগিব যে কোম্পানী এটাত ইনভেষ্ট কৰাৰ আগত কোনখিনি বস্তু মই শিকি ল'ব লাগিব কোনখিনি বস্তু জানিব লাগিব আৰু যিখিনি বস্তু আপোনালোকে নাজানে টেকনিকেল এনালাইজ বা বস্তুখিনি যদি আপোনালোকে ভালকৈ নাজানে তেনেহ'লে কি ষ্টক মাৰ্কেটত আপুনি ইনভেষ্ট কৰাত ভয় খাব ভয় মানে কি যে ছেকেণ্ড পইণ্টটো হৈছে কি ভয় মানুহে মানে কি ৰিস্ক ল'ব ভয় কৰে ষ্টক এটা কোম্পানী এটা ইনভেষ্ট কৰাৰ আগত মানে কি ভয় কৰে যে মই যদি এই কোম্পানীটোত 1 লাখ টকা বা 2 লাখ টকা যদি ইনভেষ্ট কৰোঁ মোৰ সেই 1 লাখ টকা 2 লাখ টকাটো থাকিব নে নাথাকে তো সেইকাৰণে আপোনালোকক মই ক'লোঁ কি টেকনিকেল এনালাইজ যে যোনটো কোম্পানীত ইনভেষ্ট কৰে আপোনালোকে সেই কোম্পানীটোৰ বিষয়ে জানি ল'ব যে সেই কোম্পানীৰ বিজনেছ মডেল মই আপোনালোক আগতে কৈ আহিছোঁ যে বিজনেছ মডেল বা আগলৈ ফিউচাৰ অৰিয়েণ্টেড গ্ৰ'থ আছে নে নাই সেইখিনি কথা আপোনালোকে জানি ল'ব যেতিয়া আপোনালোকে বস্তুখিনি শিকি ল'ব জানি ল'ব ষ্টক মাৰ্কেটখনৰ বিষয়ে জানিব তেতিয়া আপোনালোকে ভয় নকৰিব আৰু ভয় নকৰিলে আপোনালোকে ষ্টক মাৰ্কেটে হওক বা মিউচুৱেল ফাণ্ড হওক চবতে ইনভেষ্ট কৰি যাই থাকিব পাৰিব আৰু তেতিয়া আপোনাৰ টেকনিকখিনি বুজি পাব মানে কি এখন এটা চাইকেল টাইপৰ বস্তুখিনি মানে ঘূৰি সেইটো আহি থাকে যদি আপোনালোকে সেই বস্তুটো মানে কি সেই চাইকেলখন কেনেকৈ চলায় আপোনালোকে চাপ'জ চাইকেল এখন চলোৱাৰ আগত আপোনালোকে চাইকেলখন শিকিব লাগিব যদি চাইকেলখন কেনেকৈ চলাই শিকি লয় তেনেহ'লে আপোনালোকে এনেও চাইকেল বা গাড়ী হওক চলাই যাই থাকিব পাৰিব মই এটা উদাহৰণ দি আপোনালোকক কওঁ আপোনালোকে এখন মাৰুতি কাৰ দেখি আছে সেই মাৰুতি কাৰখন আপোনালোকে ৰাস্তাত চলাই যাব বিচাৰিছে যদি আপোনালোকে নাজানাকৈ ৰাস্তাত উঠাই নি হাইৱেত যদি আপোনালোকে জোৰ স্পীডত চলায় তেনেহ'লে আপোনালোকৰ এক্সিডেণ্ট হ'বই কিন্তু আপোনালোকে সেই গাড়ীখন যদি ভালকৈ জানি ক'ত কি কেনেকুৱা গিয়াৰ ক'ত আছে ৰেচ ক'ত আছে সেইখিনি জানি যদি আপোনালোকে হাইৱেত চলায় তেনেহ'লে আপোনালোকে ছেফলি মানে কি আপোনালোকৰ মানে কি ডেষ্টিনেট মানে কি বুলি কয় এইটো পাহিলোঁ আৰু মাঞ্জিলত যাই পাব আৰু মাঞ্জিলত মানে কি আপোনাৰ য'ত যাব লগা আছিল তাত যাই পাব আৰু ছেফলি মানে কি এক্সিডেণ্ট হোৱাৰ চান্স আছে কিন্তু আপোনালোকে যদি বস্তুখিনি জানি লয় তেনেহ'লে আপোনালোকৰ এক্সিডেণ্ট হোৱাৰ চান্সটো কমি গ'ল ঠিক তেনেদৰে আপোনালোকে ষ্টক মাৰ্কেট ইনভেষ্ট কৰাৰ আগত আপোনালোকে যদি বস্তুখিনি জানি লয় আপোনাৰ ৰিস্কটো কমিব ৰিস্কটো কমি অহাৰ লগে লগে কি হ'ব আপোনাৰ গ্ৰ'থটো বাঢ়ি যাব আৰু গ্ৰ'থটো বাঢ়া মানে কি আপোনালোকে প্ৰফিটেবল হৈ যায় আছে আপোনালোকে মানে নিজৰ পইচা বনাই যায় আছে তো সেইটো আছিল তো ফাৰ্ষ্ট কথাটো মই আপোনালোকক ক'লোগৈ আৰু একবাৰ মই এইটো আপোনালোকক চামাৰি কৰি দিওঁ ফাৰ্ষ্ট কথা যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত প্ৰপাৰ নলেজ লৈ ইনভেষ্ট কৰিব যাতে আপোনালোকে ষ্টক মাৰ্কেটৰ টিপ বা বেলেগৰ কথা শুনি ইনভেষ্ট নকৰে কাৰণ সেই সেনেকৈ ইনভেষ্ট কৰিলে আপোনালোকৰ লছ হ'ব কাৰণ বস্তু এটা জানি শুনি যদি ইনভেষ্ট কৰে তেনেহ'লে আপোনালোকে সেই বস্তুটোত মানে কি নিজেও শিকিব পাৰিব আৰু 10টাও শিকাই যাব পাৰিব তো ছেকেণ্ড কথাটো ক'লোঁ আপোনালোকক যে ভয় কৰে যে মানুহে কিয় ভয় কৰে ষ্টক মাৰ্কেটত সেইটো বস্তু শিকক যে মই ভয় কৰিলোঁ বা ভয় কিয় কৰোঁ আপোনালোকে চাপ'জ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ পিছত আপোনাৰ লছ হোৱাৰ পিছতে মোৰ লছ হ'ল এনে কান্দি সেনেকৈ থকাতকৈ আপোনালোকে যে যদি বিচাৰে যে এনালাইজ কৰে যে মোৰ কিয় লছ হ'ল কোনবোৰ ভুল কৰিলোঁ যোনটোৰ ভুলৰ কাৰণে মোৰ আজি লছ হ'ল সেইখিনি কথা যদি শিকাত গুৰুত্ব দিয়ে আপোনালোকে পাছলৈ বেছি এমাউণ্ট ইনভেষ্ট কৰাত আপোনালোকৰ ভয় নালাগিব যে আজি 1000 টকা ইনভেষ্ট কৰি আপোনালোকৰ লছ হৈছে আপোনালোকে বস্তু এটা শিকিছে সেই বস্তুখিনি শিকাৰ পিছত সেইখিনি বস্তুৱে আপোনালোকে 10 লাখ টকা ইনভেষ্ট কৰি যদি এপ্লাই কৰে যে কোনখিনি ভুল কৰোঁতে মোৰ 1000 টকাটো মানে লছ হৈছিল আজি মই সেইখিনি ভুল নকৰিলে আপোনাৰ সেই 10 লাখ টকা বাঢ়ি মানে কমাটো দূৰৰ কথা আপোনাৰ বাঢ়ি বনি যাই থাকিব তো সেইকাৰণে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপোনালোকে ফাৰ্ষ্ট ষ্টক মাৰ্কেটখন জানি ল'ব ষ্টক মাৰ্কেটখন কি ভালকৈ শিকি ল'ব আৰু ছেকেণ্ড মিষ্টেকটো হৈছে কি ভয় কৰে মানুহে কিয় ভয় কৰে বস্তুখিনি প্ৰপাৰ নলেজ নাথাকে তো এইখিনি বস্তু নিজে এনালাইজ কৰক নিজে শিকি লওক আৰু এই ভিডিঅ'টোত মই আপোনালোক যিমানখিনি পাৰোঁ সিমানখিনি মানে শিকাবলৈ চেষ্টা কৰি আছোঁ যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিছে আপোনালোকে কমেণ্ট কৰি জনাব কাৰণ আপোনালোকে শিকিলেও মোৰো ভাল লাগিব কাৰণ মই নিজেই শিকি আছোঁ আৰু তাৰ লগত আপোনালোকক শিকাবলৈ ট্ৰাই কৰি যাই আছোঁ তো এইখিনি অসমীয়া ভাষাত মই আপোনালোকক ষ্টক মাৰ্কেটৰ কিছুমান বেছিক ৰুল শিকাই যাই আছোঁ আৰু এই ভিডিঅ'টোত মানে কি এই ভিডিঅ' বুলি নহয় এই চেনেলটোত কোনো দিনা মই ষ্টক বা ৰেকমেণ্ডেড নকৰোঁ আপোনালোকে নিজে ষ্টাডি কৰি নিজে ইনভেষ্ট কৰি শিকি জানি ইনভেষ্ট কৰি যাই থাকিব কাৰণ আপোনালোকে যেতিয়ালৈকে নিশিকে তেতিয়ালৈকে আপোনালোকে ছাকচেছফুল হ'ব নোৱাৰে
ছাকচেছফুলি নহয় আপোনালোকে যিয়ে কাম নকৰক আপোনালোকে বস্তুখিনি যদি ভালকৈ নাজানে প্ৰেক্টিকেল নলেজ যদি নাথাকে আপোনালোকে কোনোদিনে সেই বস্তুটোত মানে কি পাৰ্গত হ'ব নোৱাৰিব সেইকাৰণে আপোনালোকে ভালকৈ শিকি লওক জানি লওক আপোনালোকে এনেও মানে কি আগবাঢ়ি যাই থাকিব জীৱনতো আগবাঢ়ি যাব তো এইখিনি আছিল বেছিক ইনফৰমেশ্যন যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ কৈ দিছোঁ আপোনালোকৰ যদি ডিমেট একাউণ্ট নাই এঞ্জেল ওৱান তলত ডেছক্ৰিপশ্যনৰ ফাৰ্ষ্ট কমেণ্টত দি দিছোঁ তাৰ পৰা আপোনালোকে ডিমেট একাউণ্টটো খুলি ল'ব পাৰে তো নেক্সট ভিডিঅ'ত পাম তাত তাক বাই